Hey guys, good morning. মোৰ সেকেন্ড চেনেলত সবকে স্বাগতম জনাইছো। তো এতিয়া বাজিছে আৰু এতিয়া বাজিছে 9টা বজা মানে বহুত দিনৰ মূৰত আজি আমাৰ মামাক লগ পালো। আৰু গাইজ মামা মানে আমাৰ হিমু মামা নহয় দিয়ক, মানে আমাৰ মৰমৰ মানে আমাৰ ডিব্ৰুগড়বাসী পুৰা আজি ঠাণ্ডা মানে মজা বতৰ কৰিছে। সেইটো চোক পুৰা মানে নহ'লে আৰু উপায় নাই আৰু মানে গোটেই মানে শুব নোৱাৰি, মানে কি ক'ম আৰু মানে একদম গৰম। তো আজি পুৰা মানে 9টা বজালৈকে শুলো, জাষ্ট এতিয়া উঠিছোঁ, ব্ৰাছ চাছ একো কৰা নাই। তো গাইজ আৰু এইটো চক নাহে, মানে এখন ফেন আৰু এইটো ফেন যদি নলগাই নহয় মানে এইখন বিচনাত শুবই নোৱাৰে, পুৰা গৰম। কিন্তু কালি এইটো খোলা আছিলে, এইটো যদি খোলা থাকে ন মজা বতাহ আহে। কিন্তু এটা মানে প্ৰব্লেম যে কি মানে ৰাস্তা কিনাৰ না, ৰাস্তা কিনাৰ কাৰণে মানে খিৰিকীখিনি মানে খুলি থ'ব নোৱাৰি, মানে ৰিক্স থাকি দিয়ক। এইটো চক মনটো কালি গাঁৱৰ পৰা আহিলে, এতিয়া এই অলপ বাগৰি লৈছে, উঠিলে তথাপিতো মানে কালি অলপ মানে কাম চাম আছিলে, মানে সেই গাড়ীখনৰ গ্ৰেছৰ সেই পিছফালে বনা, এতিয়া মানে বৰষুণ মানে ঘৰতে অলপ মানে কাম চাম লাগিব লাগিব। ব্লগটো একদম নৰ্মেল ব্লগ হ'ব, ক'তো যোৱা ব্লগ নহয় 15 আগষ্টলৈকে, কাৰণ মোৰ এটা প্ৰব্লেম হৈ আছে, তাৰ কাৰণে মই ক'তো যাব পৰা নাই। চাব নেকি? আৰু এইখন আৰচিখন চক নাহে, গোটেই উল্টা পুল্টা লিখা আছে, মানে গোটেই ফাইনেন্সাৰৰ জেগাত মানে গোটেই মানে স্কুটিখনৰ নাম্বাৰ প্লেট লিখা আছে, ক'ত নাম্বাৰ প্লেটৰ জেগাত নাম লিখা আছে, মানে যোনে কৰিছে জানো এইটো মানে কি বুলি ক'ম আৰু। মানে মই কমপ্লেইন দিলোঁ, কমপ্লেইন দিয়াৰ পিছত DT অফিচত মানে ঠিক কৰি দিম বুলি কৈছে। আৰু 15 আগষ্টলৈকে মই মানে এতিয়া ক'তো ওলাই নাযাওঁ, কাৰণ গোটেই চেকিং পূৰা চলি আছে। আৰু N.G.O ফালৰ পৰা এইকেইটা চক বস্তু বানি গোটেই আনিছে, কি আছে মই আপোনালোকক অলপ দেখাম। আৰু বাহিনী মানে এনেকুৱা বস্তু মানুহক মানে দুখীয়াবোৰক সহায় কৰিয়ে থাকে। আৰু এইটো চক 50 কেজি চাউলৰ বক, মানে দুখীয়া মানুহক যোনবোৰ মানে ৰাস্তা পদূলিয়ে পৰি থাকে বা যোনবোৰ খাবলৈ ববলৈ একো নাই, সেইবোৰক বাহিনী সহায় কৰে। বাহিনী N.G.Oটোৰ নাম হৈছে সহায়ৰ হাত। আৰু মই ফোন নম্বৰটো দি দিম, আপোনালোকে যদি কিবা যদি কণ্টেক্ট কৰিব থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু আজি দিবৰ কাৰণে গোটেই পেকিং কৰি দিছে। এইটো চব দালি পেকিং কৰি দিছে। এইফালে আছে তেলৰ বটল এটা, আৰু এইফালে আছে বিস্কিট, আৰু এইফালে আছে চানা, আৰু এইফালে আছে আলু। আৰু সেইটোৱে নহয় যি কি বহুত আছে, কিন্তু মানে গোটেইখিনি দেখাবলৈ মানে অলপ এতিয়া প্ৰব্লেম হ'ব। এইটো চক এইফালে চক গোটেই ভিতৰৰ ফালে চক গোটেই চাবোন গোটেই তেল চেল আলু চালু গোটেই আছে। আৰু এইফালে আছে কি আছে এইফালে বাৰু খোলা নাই, এইফালে বাৰু পিঁয়াজ নে কিবা আছে। মানে সিহঁতি আগৰ পৰা মানে এনেকুৱা দি আহিছে, মানে ৰাস্তা যোনবিলাক মানুহ মানে পৰি থাকে সেইবোৰক দিয়ে। আৰু যাৰ ঘৰ মানে দুখীয়া সেইবোৰক কাপোৰ কানি আঁঠুৱা চাঠুৱা কম্বল চম্বল চব দিয়ে। বহুতটা নিউজ চেনেলত আছে, আৰু কিন্তু আগৰ পৰা হয়তো দুই বছৰমান হ'ল চাগে আগৰ পৰা দি আহিছে। তো আপোনালোকে যদি কিবা কাৰণত যদি কথা পাতিব বিচাৰে, মই স্ক্ৰীনত দি দিছোঁ, নম্বৰটো মই দি দিছোঁ, নম্বৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইফালে চক এইফালে গোটেই কাপোৰ কানি আছে, সৰু ল'ৰা ছোৱালী। এইফালে চক সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ আছে, এনেকুৱা মানে ডাঙৰ মানুহ বুঢ়া বুঢ়ী ডেকা ল'ৰা মানে বহুত মানে কাপোৰ চাপোৰ বিলাক ভৰ্তি আছে। এইবিলাক বিলাব যাব, এনেকুৱা আগতে বহুতখিনি জেগাত বিলাইছে, নাহৰকটীয়া দুলীয়াজান আপোনাৰ অৰুণাচল বহুত জেগাত আপোনাৰ। আৰু ফটো কেইখন আপোনালোক চেষ্টা কৰিম। আৰু আপোনালোকে এখন চাব পাৰে সহায়ৰ হাত। আৰু এইটো আছে ডিব্ৰুগড় নতুন নিমালী গাঁৱৰ কুশলকুমাৰ পথত আছে। আৰু এইখন চক মানে ডিব্ৰুগড় আৰু মেছল ভৰালি আৰু বহুতো জেগাত মানে নাহৰকটীয়া আৰু দুলীয়াজান সেনেকৈ মানে বহুত জেগা অৰুণাচল বহুত জেগা মানে বস্তু দিছে। এইকেইটা ফটো কেপচাৰ কৰি দিছে, এইকেইটা চক গোটেইখিনি চাব পাৰে। আপোনালোকৰ মতামত কি আপোনালোকে জনাব পাৰে। চ' এতিয়া নেক্সট কামলৈকে আৰম্ভ কৰোঁ। আৰু এইফালে চক কাম লাগি আছে, এইটো কি কাম লাগি আছে কেইদিনমানৰ পিছত জনাম। আৰু এতিয়া সন্ধানহীন হৈ আছে কলগেটটো মানে কালি ইয়াতে থৈছিলোঁ, কিন্তু অৱস্থা চক নাহে। আৰু এইটো চক নাহে, কলগেটৰ অৱস্থা চক 20 টকা লৈছিলে, মানে এইটো চেপি মানে 20 টকা গৈ মেলি ওলাই খতমেই। আৰু এইটোক এতিয়া আৰু চেপিম মানে নাই, নহ'লে কলগেটে নাই, কিনাই নাই। প্ৰথমতে কাটি ল'ব লাগিব, মাজত কাটি দিম মাজত। আমাৰ ফ্ৰেছ ৱাটাৰ এইটো চক ইয়াতে ধুই লওঁ। ইয়াত কোনো আইৰণ চাইৰণ নাই দিয়ক, ইয়াতে মুখ ধুই লওঁ। আমাৰ মামাই দিছে না, ইয়াত কোনো আইৰণ চাইৰণ নাই। এতিয়া পোৱালিটোক মানে চব্জি বনাব দিম। ইয়াত আছে মাছ, আৰু কালি মই লগৰ ল'ৰা এটা মানে মাথা আনিছিলোঁ, মানে এইটো কচু চব্জিৰ লগত আজি খাম। আৰু এইফালে কালি সি গাঁৱৰ পৰা আনিছিলে ঢেকীয়া। আৰু এইফালে আছে শুকান মাছ, সেইটো চব শুকান মাছ। আৰু কালি মজা বস্তু এটা বনাইছিলোঁ, সেইটো চক নাহেই, মানে আপোনালোকক দেখাই আছোঁ। আৰু কালি মজা এটা বস্তু বনাইছিলোঁ, মানে গিলাচৰ ভিতৰত চক মানে ইয়াত চেনি আছে, গাখীৰ আৰু কলটো মানে মিক্সিত পিচি লৈছিলোঁ। আৰু তাৰপিছত এই চেনি আৰু গাখীৰৰ লগত মিহলাই মেলি বৰফ বনাইছিলোঁ। এতিয়া কিন্তু বৰফ নহয়, এতিয়া বৰফ নবনিলে। আৰু এইটো চক নাহে, দাণ্ডা মানে খাবলৈ পাৰি, কিন্তু এতিয়া নহয়, এতিয়া চক। লৈ মাছ আজি কিহেদি বনাবি চব্জি? আজি আলু আৰু মাছ একদম টিপটপকৈ বনাবি ন, মজা। চক কঁঠাল
আৰু মই এটা বস্তু খাই খুব ভাল পাওঁ, এইটো বস্তু মানে পিঁয়াজৰ লগত যদি তেলত অলপ দি মেলি যদি ভাজে নহয় খুব ভাল পাওঁ মানে চুলেই পাস্তা কি পাস্তা মানে এইটো চাউথ আফ্ৰিকানৰ ভাষা মই নাজানো এইফালে লিখা আছে জগ আৰু লাহে লাহে বৰষুণটো এৰিছে দিয়ক বৰষুণটো এৰিলে কাম আৰম্ভ হ'ব আৰু গৰম দিনত কঁঠালে মেইন এইটো দিয়ক মানে টেষ্টিং কৰি চাওক কেনেকুৱা মিঠাটো বঢ়িয়া মানে পাত কঁঠাল নেকি তাৰ কাৰণে বহুত মিঠা মই কঁঠাল ইমান মানে নাখাওঁ খাওঁ মানে মই ব্ৰেডৰ লগত খাই ভাল পাওঁ ব্ৰেডটো মাজত এইটো কঁঠালটো খাই মেলি বেছি খাই ভাল পাওঁ মানে আল্টিমেট লাগে মিঠা বহুত আছে আৰু চক সেইকেইটা কাঠত মানে গোটেই বৰবাদ হৈ গৈছে এইটো কি বুলি কয় আপোনাৰ উই নে কি বুলি কয় মই গম নাপাওঁ আপোনালোকে কমেণ্ট বক্সত জনাব এটা অলপ গুচাব লাগিব মানে নহ'লে কাঠকেইটা গোটেই বেয়া হৈ যাব মানে কাঠকেইটা গোটেইখিনি মানে উই নে কি বুলি কয় সেইটো মই গম নাপাওঁ সেইটো গোটেই খাই দিছে আৰু আমাৰ কুকুৰটো চক মানে ঠিক নহ'লগৈ আৰু এইটো ভৰিটো কোনোবাই ভাঙি দিলে মাৰি মেলি কোনোবাই ভাঙি দিলে চক অৱস্থা চক নাহে এই ভাত চাত খালে এতিয়া ঠিক নহ'লগৈ ইয়াক দৰৱ পাতি অলপ মেনেজমেণ্ট কৰিব লাগিব আৰু সেনেকৈও মানে মাৰিব নাপায় যদি মানুহে যদি মাৰিছে কুকুৰে যদি কামুৰিছে একো নাই মানুহে যদি মাৰিছে বহুত বেয়াকৈ মাৰিছে মানে একদম ভৰিটো ভাঙি দিলে উপায় নাই আৰু এইফালে চক কাঠৰ কাম চলি আছে এইফালে হৈছেগৈ জানো হা এতিয়া অলপ গুচাই ল'ব লাগিব এইটো বেছি নালাগে এইটো অলপ এইটো গুচাই মেলি এইকেইটা অকণ ভাঙি দিলেও হৈ যাব ন আজি কমপ্লিট কৰিব লাগিব এইবোৰ প্ৰথমতে চুচি ল'ব লাগিব আৰু ইয়াত মানে এই জেউৰা মানে এনেকৈ বনাব লাগিব আৰু মানে টানাটো বনাব লাগিব মানে এনেকৈ যদি টানিব পাৰি টানাটো বনাব লাগিব কমপ্লিট কৰি আৰু আমাৰ এইফালে কাম আৰম্ভ হৈ গ'ল বেছি নাই আৰু 40% মান আছে কাম তাৰপিছত আৰু কমপ্লিট হৈ যাব আৰু এটা ইণ্টাৰেষ্টিং কথা মানে বায়ে মানে এইটো চাবিটো বন্ধ কৰি মেলি ক'ত গ'ল আৰু আমি বাহিৰতে ৰখি আছোঁ আৰু এফালে ভাগৰত সেই চক ভাগৰ ইয়াত শুই আছিলে কেমেৰা অন কৰা দেখি উঠি গ'ল জাপ মাৰি শুই দে আৰু ই অলপ জিৰাই ল'লে এতিয়া উঠিছেগৈ ভাগৰ মাৰিলে লাষ্ট কেমেৰা দেখি দেখিছে পলাই গৈছে 30% মান কাম হৈ গ'ল আৰু 30% মান আছে মোৰ হাতত আছে দুযোগ কলা তাঁৰ সেইটো মানে ব্লেক তাঁৰ কিন্তু মানে তাৰ বগা তাঁৰটো কিনিব যাব নোৱাৰি এইটো ইমান মজবুত নহয় কাৰণ কিয় মোৰ মানি পাৰ্চটো মানে ঘৰৰ ভিতৰত বা ক'ত গ'ল আৰু মানে এইটো তলাটো বন্ধ কৰি মেলি আমি বেলেগ জেগাত কাম কৰি আছিলোঁ না মানে চাবিটো লৈ গ'ল তাকে আমি ৰখি আছোঁ হৈ গ'ল 2 ঘণ্টা হ'বই হ'ল আৰু কিন্তু বাহিৰতে ৰখি আছোঁ গা চা ধুব লাগে খজুৱাইছে আৰু ফাইনেলি ৰখি চাবিটো পাই গ'লোঁ আৰু এতিয়া গা চা ধুই ল'ব লাগিব আৰু এখন চক আমাৰ মৰমত জাতীয় পতাকাৰ সন্মান দি মেলি গাড়ী আগত লগাই ল'লোঁ দাদা আপুনি যে তাঁৰটো আনিলে আপুনি মতামত কি দিব আপুনি কওকচোন আপুনি যে তাঁৰটো যে কিনি আনিলে এইটো যে আনিলে বগা তাঁৰটো যে কিনি আনিলে তাৰ মতামত কি দিব আপুনি কওক 10 নম্বৰৰ ভিতৰত কেই নম্বৰ দিব আপুনি দাদা হাঁহিছে যে এইফালে চক এইফালে ৰাতি হৈ গ'ল 6টামান বাজি গ'ল আৰু বনোৱা চনোৱা পূৰা কমপ্লিট হৈ গ'ল পূৰা ধুনীয়াকৈ বনোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল আপোনালোকে কেনে পালে জনাব কমেণ্ট বক্সত একদম নৰ্মেল ভিডিঅ' এইকেইদিন নৰ্মেল ভিডিঅ' দি থাকিম 15 আগষ্টৰ পিছৰ পৰা অলপ ধামাকা ভিডিঅ' দিবলৈ চাম আৰু এখন চক বনোৱা কমপ্লিট হৈ গ'ল আৰু খুব সুন্দৰকৈ বনোৱা হৈ গ'ল কিন্তু ৰাতি হোৱাৰ কাৰণে ভালকৈ ধৰিব পৰা নাই আৰু খুব ভাল লগা কথা মানে মোৰ সৰুকালৰ বন্ধু মানে বিয়া পাতিলে বিয়া পতাৰ কাৰণে মই গৈছিলোঁ কিন্তু এইটো পূৰা মানে বক্সটো বাজি আছিলে টেক্সি গাড়ী লৈ মণ্টুমণি শইকীয়াৰ গানটো বাজি আছিলে কিন্তু মানে কপিৰাইট লাগিব বুলি মানে মই এইটো বন্ধ কৰিলোঁ মানে আৰু আজিৰ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাব লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট বক্সত জনাব আপোনালোকে কেনে পালে টাটা বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই